হয় নমস্কাৰ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়া হলে আজিৰ ভিডিওটো অতি ভালদৰে চাই লওক কিয়নো আজিৰ ভিডিওটোত আমি স্পেশালি আলোচনা কৰিম যে এই যে আমাৰ অসমীয়া এতিয়াও বহুত দুখীয়া শ্ৰেণীৰ মানুহ আছে যি সকলে এতিয়াও দিনৰ পিছত দিন অপেক্ষা কৰি আছে যে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ আমি কেতিয়া পাম এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা যেহেতু মুঠ 1,48,000 টকা চৰকাৰী ঘৰৰ কাৰণে স্টেপ বাই স্টেপ বহুত মানুহক এই পৰ্যন্ত দি কমপ্লিট কৰি দিলে তো নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2025 বৰ্ষৰ একেবাৰে লেটেষ্ট একেবাৰে নতুন ভেৰিফাইড লিষ্ট এটা মুকলি কৰিছে এই লিষ্টত বহুত এনেকুৱা আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে এই লিষ্টত যিসকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকে পাবলৈ গৈ আছে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী ঘৰৰ কাৰণে মুঠ 1,48,000 টকা তো আজিৰ ভিডিওটোত স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই দিম যে এই যে নতুনকৈ যেটো লিষ্ট মুকলি হৈছে এই লিষ্টত আপোনালোকৰ নাম আছে না নাই কেনেকৈ চাব অৰ্থাৎ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে এইটো যেটো পেজ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল পেজ আৰু ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে এইটো যেটো ওপৰত 3 লাইন বুলি যে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক এইটো সাইডত বিভিন্ন ধৰণৰ অপচন আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে আৱাস সফট এবাউট ডকুমেন্টস ষ্টেক হোল্ডাৰ্স এনেকুৱা বহুত অপচন আছে ইয়াৰ ভিতৰত আপোনালোকে এইটো যেটো সেকেন্ড নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে আৱাস সফট এই আৱাস সফটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক বিভিন্ন ধৰণৰ অপচন থকা এটা পেজ এটা ওপেন হৈ গৈছে ইয়াতে অহাৰ লগে লগে তলফালে এনেদৰে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি দিয়াৰ লগে লগে একেবাৰে লাষ্টত অৰ্থাৎ এইচ নম্বৰ যেটো অপচন চাবলৈ পাৰিছে যত লিখা আছে সোশিয়াল অডিটস ৰিপৰ্টস ইয়াৰে যেটো 1 নম্বৰ অপচন আছে অৰ্থাৎ এটাই যেহেতু অপচন যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে ওপৰত লিখা আছে অল ষ্টেটস তলত লিখা আছে সিলেক্ট এই অল ষ্টেটছত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপুনি যেটো ৰাজ্যত বসবাস কৰে হেইটো ৰাজ্যৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি আপুনি কোনটো জিলাত বসবাস কৰে হেইটো জিলাৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে নিজৰ ব্লকৰ নাম যত লিখা থাকিব তাতে ক্লিক কৰিব তাৰ পিছত আকৌ আহি এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে এইবাৰ আপুনি যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়তৰ নাম যত আপোনালোকে চাব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপুনি যেহেতু এই 2025 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা একেবাৰে নতুন এটা ভেৰিফাইড লিষ্ট মুকলি হৈছে হেইটো লিষ্টত আপোনাৰ নাম আছে নে নাই এই বস্তুটো চাব তো 2024 আৰু 25 বৰ্ষ যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি কোনটো স্কিমৰ থ্ৰু দি আপোনালোকে চৰকাৰী ঘৰ পাব বুলি আশাত বাট চাই আছে অবিয়াসলি আপোনালোকে এইটো যেটো 1 নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটোৱে যেহেতু স্কিমৰ নাম হয় তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকে নিজৰ ক্যাপচা কোডটো মাৰি এই সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2025 বৰ্ষৰ যেটো ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্ট অনুযায়ী মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো 2025 বৰ্ষৰ যেটো নতুন লিষ্ট অনুযায়ী মোৰ নিজৰ গাঁও পঞ্চায়তত এই কেজন মানুহে ফাইনালি অতি শীঘ্ৰে চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব অৰ্থাৎ ওপৰত চাবলৈ পাৰিছে স্পষ্টভাৱে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ অৰ্থাৎ যাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা চৰকাৰী এটা ঘৰ স্যাংচন হৈছে তাৰ নামটো
এই লিষ্টত চাব পাৰিব আৰু ইয়াতে চাবলৈ পাৰিছে স্কিম নেম আৰু ফাইনেন্সিয়েল ইয়াৰ অৰ্থাৎ কোনটো বছৰৰ এইটো লিষ্ট হয় ইয়াতে চাবলৈ পাৰিছে 2024-25 2024-25 2024-25 অৰ্থাৎ একেবাৰে নতুন ভেৰিফাইড লিষ্ট অনুযায়ী এই লিষ্টখন কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা তেওঁলোকে মুকলি কৰিছে আৰু যদি অল ডিটেইলছ হিচাপত চাব বিচাৰে তেতিয়াহলে ইয়াতে চাবলৈ পাৰিছে লিখা আছে ডাউনলোড পিডিএফ এই ডাউনলোড পিডিএফত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত চাওক ডাউনলোড হৈ কমপ্লিট হৈ গৈছে এইবাৰ আপোনালোকে চাবলৈ পাৰিছে ওপেন হৈ গৈছে অৰ্থাৎ কি মই যেটো গাঁৱত বসবাস কৰো হেইটো গাঁৱত নতুনকৈ যেটো লিষ্ট মুকলি হৈছে সেই লিষ্ট অনুযায়ী চাওক তলফালে স্ক্ৰল কৰিলে ইমান কেইজন মানুহে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ অল ডিটেইলছ আপোনালোকে ইয়াতে চাবলৈ পাৰিব প্ৰথমে লিখা আছে বেনিফিচিয়াৰী নাম স্কিম নেম বিপিএল অৰ নে এপিএল অৰ জব কাৰ্ড নেম অল ডিটেইলছ আপোনালোকে চাব পাৰিব স্যাংশন ডেট আপোনাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা নতুন যেটো ভেৰিফাইড লিষ্ট মুকলি হৈছে এই লিষ্ট অনুযায়ী আপোনাৰ নামত কিমান টকা স্যাংশন কৰি দিয়া হৈছে ইয়াতে চাবলৈ পাৰিছে মুঠ 1,30,000 টকা আৰু এইজন মানুহে এই পৰ্যন্ত কেৱল এটা কিস্তি টোটাল 32,500 টকা পাবলৈ সক্ষম হৈছে ইয়াৰ ডেটটো আপোনালোকে চাবলৈ পাৰিছে 15 তাৰিখ 2 মাহ 2025 বৰ্ষ অৰ্থাৎ কি একেবাৰে নতুন এই লিষ্টখন হয় এই লিষ্টত আপোনালোকে প্ৰথমে এনেদৰে তলফালে স্ক্ৰল কৰি চাব আপোনাৰ নাম আছে নে নাই যদি আছে তেতিয়াহলে ফাইনালি আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ আৰু এই চৰকাৰী ঘৰৰ কাৰণে মুঠ 1,30,000 টকা আপোনালোকে চেন্ট্ৰেলৰ পৰা পাবলৈ গৈ আছে আৰু 18,000 টকা আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা এই টকাটো আপোনালোকে জব কাৰ্ডৰ থ্ৰুদি পাবলৈ গৈ আছে অৰ্থাৎ কি এই দুটা মিলি মুঠ 1,48,000 টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কিন্তু স্যাংশন কৰি দিয়া হয় এইটো আপোনালোকে স্পষ্টভাৱে এই লিষ্টখনত চাবলৈ পাৰিছে